Hello my dear students, আশা কৰোঁ তোমালোকৰ পঢ়া শুনা ভালে চলি আছে কাৰণ মেট্ৰিক এক্সাম আহি পাই গৈছে। তোমালোকক মই আজি মেথছ এটা ইম্পৰ্টেণ্ট চেপ্টাৰ সমান্তৰ প্ৰগতি এই চেপ্টাৰটো এটা ৰিভিজন টাইপ ভিডিঅ' এটা বনাইছোঁ। ঠিক আছে, তোমালোকে ইয়াৰ পৰা ধুনীয়াকৈ ৰিভিজন কৰি ল'ব পাৰিবা। আৰু যদি কোনোবাই এতিয়াও পঢ়াও নাই এই চেপ্টাৰটো, এই ৰিভিজন ভিডিঅ'টোৰ পৰা তোমালোকে পঢ়ি যাবা, যিমানখিনি কওঁ যিমানখিনি শিকাওঁ সিমানখিনি নোট কৰি ল'বা, পৰীক্ষাত আৰামছে হৈ যাব। ঠিক আছে, তো মই বেছি কথা নকওঁ, ডাইৰেক্টলি মই একদম মানে সমান্তৰ প্ৰগতিত সোমাই যাওঁ। কিন্তু তোমালোকে কি কৰিবা, ভিডিঅ'টো শুই শুই বিচনাত চাই নাথাকিবা। ঠিক আছে, আৰামছে কপি পেন ল'বা আৰু মই যি কৈ যাওঁ নোট কৰি যাবা। এতিয়া আমি সমান্তৰ প্ৰগতি বা সমান্তৰ প্ৰগতি, যাক আমি ইংৰাজীত কওঁ এৰিথমেটিক প্ৰগ্ৰেছন। এতিয়া সমান্তৰ প্ৰগতি মানে কি হয়, তোমাক এটা মই এক্সাম্পল দিলে বুজাই দিছোঁ। চোৱা, মই কৈছোঁ নহয় তোমালোকে এইটো ৰিভিজন ভিডিঅ', সেইটো কাৰণে মই ডাইৰেক্টলি এক্সাম্পল ল'ম, বুজাওঁ সমান্তৰ প্ৰগতি কি হয়, তাৰপিছত দুটামান কুৱেশ্যন কৰিম, হৈ যাব। তেনেকৈ ইয়াৰ তিনিটা পাৰ্ট আহিব, আজি এইটো ফাৰ্ষ্ট পাৰ্ট হ'ব, তেনেকৈ তিনিটা আহিব। ঠিক আছে, কি হয় চোৱা, ছাপ'জ তোমাক এটা এক্সাম্পল ধৰিলোঁ, যেনিবা এটা চিকুৱেঞ্চ এটা ধৰিলোঁ বা এটা প্ৰগতি এটা ধৰিলোঁ। কি হয়, 2 লিখিলোঁ, তাৰপিছত 4 লিখিলোঁ, তাৰপিছত 6, 8, 10, 12 এনেকৈ গৈ আছে। ঠিক আছে, মই আৰু এটা এক্সাম্পলৰ কাৰণে ধৰিলোঁ, যেনিবা 1 লিখিলোঁ, নেক্সট 4 লিখিলোঁ, নেক্সট 7 লিখিলোঁ, নেক্সট 10 লিখিলোঁ, নেক্সট 13 লিখিলোঁ, তেনেকৈ পাৰি পাৰি গৈছে। এতিয়া এইটো এটা প্ৰগতি হয় নে নহয় আমি কেনেকৈ গম পাম? কোনটো প্ৰগতি পিছৰ কথা, এইটো প্ৰগতি হয় নে নহয় কেনেকৈ গম পাম? চোৱা, ইয়াত লিখোঁতে কিবা এটা ধৰণে লিখি আছে, তুমি ইয়াৰ পিছৰ নম্বৰ আমি ক'ব পাৰোঁ নে নোৱাৰোঁ? পাৰোঁ। তুমি নিজেও ইয়াত পেটাৰ্ণ এটা দেখিব পাৰি আছা, ইয়াৰ পিছৰ নম্বৰ নিজে ক'ব পাৰোঁ নাপাৰোঁ? তেতিয়া আমি ইয়াক কি বুলি ক'ম? প্ৰগতি। ঠিক আছে, এতিয়া এইটো কোনটো প্ৰগতি, সমান্তৰ প্ৰগতি হয় নে নহয় এইটো কেনেকৈ চাম? চোৱা, ইয়াত কি কৰিবা, ছাপ'জ এই প্ৰথম যিটো নাম্বাৰ লিখিছোঁ এইটো আমি কি বুলি প্ৰথম পদ বুলি কওঁ। ইয়াৰ এইটো প্ৰথম পদ, মই পিছৰ নামকেইটা লিখিলোঁ, ছাপ'জ এইটো মই A1 বুলি লিখিলোঁ, 2 নম্বৰ পদটো A2 বুলি লিখিলোঁ, 3 নম্বৰটো A3 বুলি লিখিলোঁ, 4 নম্বৰটো A4, এনেকৈ এইকেইটা লিখিলোঁ। ঠিক আছে, কি কৰা, এই ছেকেণ্ডটোৰ পৰা প্ৰথমটো তুমি বিয়োগ কৰা, ছেকেণ্ড নাম্বাৰটোৰ পৰা প্ৰথমটো আমি বিয়োগ কৰি চাওঁ। মানে ছেকেণ্ডটোৰ পৰা প্ৰথমটো আমি বিয়োগ কৰোঁ, কি কৰোঁ, A2ৰ পৰা আমি A1টো আমি বিয়োগ কৰোঁ। সদায় ছেকেণ্ডটোৰ পৰা প্ৰথমটো, ইয়াত 2 লিখিলে এইফালে 1। ঠিক আছে, তো ইয়াত কিমান হ'ব, 4 - 2 কৰিলে কিমান হ'ব, 2 হ'ব। ইয়াত কিমান হ'ব, 2 আহিব। নেক্সট কি কৰা, এই ছেকেণ্ডটোৰ পৰা এইটো ছেকেণ্ড হ'ব, এইটো কৰোঁ। ঠিক আছে, যদি ইয়াত 3 লিখোঁ, A3ৰ পৰা কোনটো বিয়োগ কৰিম আমি, A কিন্তু য়েছ 2। ঠিক আছে, তো 6ৰ পৰা যদি আমি 4 বিয়োগ কৰোঁ, এগেইন এনচাৰ কিমান হ'ব, 2 হ'ব। নেক্সট A4ৰ পৰা যদি A3টো, কিন্তু A4, 4ৰ পিছত কোনটো আহিব, 3 আহিব, তো A3। এটা যদি বিয়োগ কৰোঁ, এনচাৰটো কিমান আহিব, 8 - 6, এগেইন এনচাৰটো কিমান আহিছে, 2 হয়। নেক্সট এই 10, এইটো যেনিবা মই কিমান লিখি দিওঁ, A5। তো A5ৰ পৰা কোনটো বিয়োগ কৰোঁ, A4টো বিয়োগ কৰিলে কিমান হ'ব, 10 - 8 কৰিলে কিমান হ'ব, 10 - 8 কৰিলে 2 হ'ব। এতিয়া এই গোটেই চিকুৱেঞ্চটো তুমি এটা বস্তু অবজাৰ্ভ কৰা, কি আছে, ইয়াৰ গোটেইকেইটাতে ডিফাৰেঞ্চ, মানে কি আছে, দুয়োটাৰ বিয়োগ ফলটো ছেকেণ্ডটোৰ পৰা যেতিয়া প্ৰথমটো বিয়োগ কৰিছে, ইয়াৰ অন্তৰটো কিমান আছে বুলি ক'লো, 2 আছে, হয়, গোটেইকেইটাতে 2 আছে। মানে কি কৰিলে, 12 লিখিলোঁ, 12ৰ পিছত কিমান সংখ্যা আহিব এইটো মই কৈ আছোঁ অকণমান আগতে, এইটো তুমি নিজে ক'ব পাৰিবা। তো এইটো তোমাৰ অথনি ফিল লৈ আছিলোঁ, ইয়াৰ পিছত এইটোতো আহিব। এতিয়া আমি কি আছে, মেথছৰ দ্বাৰা ক'ম কি, ছেকেণ্ডটোৰ পৰা প্ৰথম বিয়োগ কৰোঁতে যিহেতু গোটেইকেইটাতে কি আছে, গোটেই মানে প্ৰগতিটোত কিমান ওলাইছে, 2 ওলাইছে। তো মানে ইয়াৰ এইখনে যিটো নম্বৰ বহিব, তাৰ পৰা যদি 12টো মাইনাছ কৰি এনচাৰটো কিমান আহিব লাগে, 2 আহিব লাগে। তো কিমান পাম ইয়াতে, তেতিয়াহ'লে 14। তো 14 পালে 14 - 12 কৰিলে 2 আহিব। নেক্সট ইয়াৰ পিছৰ নম্বৰটো কিমান হ'ব ক'ব পাৰিবানে? 8ৰ পৰা যদি এইটো বিয়োগ কৰোঁ কিমান আহিব লাগে, 2 আহিব লাগে। তো কিমান হ'ব এইখন, 16। তো বুজি পালা? তো ইয়াত কি আছে, এটা সাধাৰণ অন্তৰ আছে, গোটেইটো সাধাৰণ অন্তৰ গোটেইটাই চেম আছে। নেক্সট এইটো এক্সাম্পলত যাওঁ, ডাইৰেক্টলি কৰোঁ, এইটোৰ পৰা যদি এইটো বিয়োগ কৰি এনচাৰ কিমান হ'ব, 3 হ'ব। এইটোৰ পৰা এইটো বিয়োগ কৰিলে এনচাৰ কিমান হ'ব, 3 হ'ব। ইয়াৰ পৰা এইটো বিয়োগ কৰিলে এনচাৰ 3 হ'ব, ইয়াৰ পৰা এনচাৰ 3 হ'ব। তো নেক্সট নাম্বাৰটো কিমান হ'ব, তাৰ পৰা এইটো নম্বৰ যি বহাম তাৰ পৰা 3 বিয়োগ কৰিলে 13 আহিব লাগে, তো কিমান হ'ব, এটা 16 হ'ব। এতিয়া আমি সমান্তৰ প্ৰগতি মানে কি হয়, এতিয়া পৰীক্ষাত যেনিবা এনেকুৱা চিকুৱেঞ্চ এটা লিখি দিছে বা প্ৰগতি এটা লিখি দিছে, তোমাক সুধিছে কি এইটো সমান্তৰ প্ৰগতি হয় নে নহয়। তো হয় নহয় আমি কেনেকৈ চেক কৰিম, আমাৰ এই 2 নম্বৰ সংখ্যাটোৰ পৰা সদায় ছেকেণ্ড সংখ্যাটোৰ পৰা প্ৰথম সংখ্যাটো আমি বিয়োগ কৰিম। বিয়োগ কৰোঁতে যিটো এনচাৰ পালোঁ, এই এনচাৰটো গোটেই যদি চিকুৱেঞ্চটোত ছেকেণ্ডটোৰ পৰা প্ৰথমটো বিয়োগ কৰোঁতে, মানে পিছৰ সংখ্যাটোৰ পৰা আগৰ সংখ্যাটো বিয়োগ কৰোঁতে যদি একেই আমি অন্তৰ পাই আছোঁ, প্ৰথমটোৰ পৰা ছেকেণ্ডটো বিয়োগ কৰোঁতে যিটো অন্তৰ পালোঁ, সেই একে অন্তৰে যদি তৃতীয়টোৰ পৰা দ্বিতীয়টো বিয়োগ কৰোঁতে পাওঁ, চতুৰ্থটোৰ পৰা তৃতীয়টো বিয়োগ কৰোঁতে পাওঁ, একে অন্তৰ যদি পাই থাকোঁ, তেতিয়াহ'লে আমি তাক কি বুলি ক'ম, এনেকুৱা ধৰণৰ প্ৰগতিবিলাকক আমি কি বুলি কওঁ, সমান্তৰ প্ৰগতি। সমান্তৰ প্ৰগতি বুলি আমি ক'ম। হ'ব। এতিয়া ইয়াত যিটো প্ৰথমত লিখিছোঁ,
আমি যেটো প্ৰথমত লিখিছো সেইটো আমি a1 বুলি কওঁ হ'ব বা তুমি এটোক আমি a বুলি কওঁ ইয়াক আমি কি বুলি কওঁ প্ৰথম পদ বুলি কওঁ প্ৰথম পদ হ'ব দুই নম্বৰ পদটো a2 বুলি লিখিম এটোক আমি কি বুলি কম দ্বিতীয় পদ তেনেকে 3 নম্বৰটো আমি কি বুলি কম তৃতীয় পদ হ'ব 4 নম্বৰটো চতুৰ্থ বা 5 নম্বৰটো 5 নম্বৰ তেনেকে এটো কি আছে 16তে খতম হ'ব লাগে নহয় ইয়াৰ পিছত তুমি 18 ক'ব পাৰো 20 ক'ব পাৰো 22 ক'ব এনেকে বাহিৰ বাহিৰ গৈ থাকিব তো কিমানখিনি ক'ব সাপোজ মই ইয়ালৈকে ধৰিলো nটা মানে nটা টাৰ্ম আমি ক'ব পাৰো ঠিক আছে nতম পদলৈকে কম তো কি কম nতম পদটো an বুলি কম এটো কি বুলি কম nতম পদ বা আমি ইয়াক আমি কম অন্তিম পদ মানে কি এটো মানে শেষ পদ অন্তিম পদ বুজিব মানে তো এই মানে প্ৰথম পদ এইটা নেক্সট ইয়া যে এই দুই দুই যে ওলাইছে গুটেটো যে কি আছে দ্বিতীয়টোৰ পৰা প্ৰথমটো বিয়োগ কৰি দুই ওলাইছে তৃতীয়টোৰ পৰা সেকেন্ডটো বিয়োগ কৰি দুই ওলাইছে এইটো যদি গুটে সিকোয়েন্স চলি গৈছে ইয়াক আমি সমান্তৰাল প্ৰকৃতিৰ আছে বুলি কম ইয়াৰ প্ৰথম পদটোক আমি কি বুলি কম প্ৰথম পদ বুলি কম আৰু যেটো এই সেকেন্ডৰ পৰা প্ৰথমটো বিয়োগ কৰি যেটো ডিফাৰেন্স ওলাইছে বা যেটো সিৰিজটোত চলি আছে গুটেই আমাৰ প্ৰকৃতিৰ যেটো বিয়োগফল চলি আছে বা অন্তৰ চলি আছে তাক আমি কি বুলি কম সাধাৰণ অন্তৰ ঠিক আছে সাধাৰণ অন্তৰ তো দিক আমি কি বুলি কম সাধাৰণ অন্তৰ আৰু সাধাৰণ অন্তৰ আমি কেনেকৈ উলাম যেটো সংখ্যা আমি ইয়াত লিখিম তাৰ পৰা তাৰ আগৰ সংখ্যাটো বিয়োগ কৰিম জানে যেটো সংখ্যা ইয়াত লিখিম তাৰ আগৰ সংখ্যাটো বিয়োগ কৰিম ইয়াত যদি 2 লিখো ইয়াত কিমান লিখিম 1 হ'ব ইয়াত যদি 3 লিখো ইয়াত কিমান লিখিম 2 ইয়াত যদি 4 লিখো ইয়াত কিমান লিখিম 3 হয় তো মানে এটো যদি n লিখিছো এটো কিমান হয় n - 1 হয় না 2 - 1 হয় না নাই যদি ইয়াত n লিখিছে এটো 2 - 1 হয় হয় বুজি পাইছা না মই কি কৈ আছো বা এনেকে কোন লাগিলে এই যেনিবা এই কন্টাৰ এইটো যেবা এই তিনিটোক যদি n ধৰো তো এইটো সংখ্যা কিমান হ'ব 3 + 1 মানে n + 1 হয় না হয় হয় তো কি কৰিম আমি যেটো n + 1 আছে দ্বিতীয় সংখ্যাটো তাৰ পৰা আমি কি আছে প্ৰথম সংখ্যাটো n টো আমি সদায় বিয়োগ কৰিম যদি যেটো তলব তাক আমি কি বুলি কম সাধাৰণ অন্তৰ এতিয়া আকৌ এবাৰ মই কুইক ৰিভিজন এটা কৰি দিছো যদি এনেকুৱা এটা প্ৰগতি আছে য'ত সেকেন্ডটোৰ পৰা প্ৰথমটো বিয়োগ কৰে যেটো সাধাৰণ অন্তৰ ওলাইছে এই সাধাৰণ অন্তৰটো যে গুটেই যদি প্ৰগতিটোত চলি আছে হ'ব গুটেই প্ৰগতিটো যদি সাধাৰণ অন্তৰ দুই আছে মানে পিছৰটো পৰা আগৰটো বিয়োগ কৰে তেতিয়া হলে এনেকুৱা ধৰণৰ প্ৰগতি বিলাকক আমি কি বুলি কওঁ সমান্তৰ প্ৰগতি বা সমান্তৰ প্ৰগতি ঠিক আছে এতিয়া যেটো দুই মানে সেকেন্ডৰ পৰা প্ৰথমটো বিয়োগ কৰে যেটো আমাৰ অন্তৰ ওলাইছে তাক আমি নাম এটা দিও কি হৈছে সাধাৰণ অন্তৰ যেটো প্ৰথমত লিখা আছে এই প্ৰথম পদটোক আমি কি বুলি কওঁ প্ৰথম পদ বুলি কওঁ দুই নম্বৰটো দ্বিতীয় পদ তেনেকে যদি nটা পদ থাকে কি বুলি কম আমি কি বুলি কম nতম পদ বা আমি অন্তিম পদ বুলি কম হ'ব বুজিবা ক্লিয়াৰ নেক্সট এইকেইটা কোৱেশ্চন চাও এটা এই কোৱেশ্চন কেইটা মই গুৰি কেইটা নকৰি আৰু যিকোনো দুটা কৰি দিম তুমি বাকি কেইটা চাবা চেষ্টা কৰি ঠিক আছে এটা চাও প্ৰথম মই ভাবিলে এইটো কোৱেশ্চন একদম ইজি কোৱেশ্চন এইটো কৰিব কি প্ৰথম কিলোমিটাৰ ট্যাক্সি ভাড়া 15 টকা তাৰ পিছৰ প্ৰতি অতিৰিক্ত কিলোমিটাৰ 8 টকাকৈ হলে প্ৰতি কিলোমিটাৰৰ অন্তত ট্যাক্সিৰ ভাড়া প্ৰতি কিলোমিটাৰ অন্তত ট্যাক্সি ভাড়া যেটো ওলাব সেটো আমি যদি আমি চাও সেটো সমান্তৰ প্ৰকৃতিত আছে না আমাক চাবলৈ কৈছে এতিয়া তুমি ইয়াৰ কাৰণে এটা এক্সাম্পল এটা ধৰি লও এক্সাম্পল মানে তোমাক অকমান মই ডায়াগ্ৰাম এটা বনাই দেখাই দিছো সাপোজ এটো ৰাস্তা এইখিনি a এইখিনি হ'ব এটোৰ পৰা এইখিনিলৈকে 1 কিলোমিটাৰ আছে এইখিনি পৰা এইখিনিলৈকে আকৌ এটা নেক্সট 1 কিলোমিটাৰ মানে টোটাল 2 কিলোমিটাৰ নেক্সট এইখিনি পৰা এইখিনিলৈকে নেক্সট 1 কিলোমিটাৰ তাৰ পিছত এইখিনি 1 কিলোমিটাৰ এটো 1 কিলোমিটাৰ এই লাষ্টৰ এইখিনি 1 কিলোমিটাৰ আছে ঠিক আছে এতিয়া মই কি বুলি ধৰো এই প্ৰশ্নটোৰ হিচাপত প্ৰথম এই 1 কিলোমিটাৰ যাওঁতে কিমান টকা ফেয়াৰ লৈছে বা কিমান টকা ভাড়া লৈছে 15 টকা লৈছে যেটা এই 1 কিলোমিটাৰটো পাৰ কৰি নেক্সট 1 কিলোমিটাৰ যাব এডিশনাল কিমান টকা ল'ব বা তাৰ অতিৰিক্ত কিমান টকা ভাড়া ল'ব বুলি ক'লে 8 টকা এটা অতিৰিক্ত ভাড়া ল'ব কিহৰ ওপৰত 15 টকাতে 1 কিলোমিটাৰ যাওঁতে ল'লেই তাৰ ওপৰত অতিৰিক্ত ভাড়া আকৌ 8 টকা ল'ব ঠিক আছে নেক্সট আকৌ এই 1 কিলোমিটাৰটো যাওঁতে কিমান ল'ব নেক্সট আৰু এটা অতিৰিক্ত 8 টকা ভাড়া ল'ব কি হ'ব অলৰেডি 15 টকা প্ৰথম 1 কিলোমিটাৰ যাওঁতে 15 টকা ল'লে সেকেন্ড 1 কিলোমিটাৰ যাওঁতে আকৌ 8 টকা ল'লে থাৰ্ড 1 কিলোমিটাৰ যাওঁতে আকৌ 8 টকা ল'ব নেক্সট আকৌ 1 কিলোমিটাৰ যাওঁতে কিমান টকা ল'ব মনত আহিছে নে ঠিক আছে অতিৰিক্ত এটা 8 টকা ল'ব তাৰ আগত অলৰেডি প্ৰথম 1 কিলোমিটাৰ যাওঁতে 15 টকা ল'লে দুই নম্বৰ 1 কিলোমিটাৰ যাওঁতে এটা 8 টকা ল'লে তিন নম্বৰ 8 কিলোমিটাৰ এটা 8 টকা ল'লে তো
তো তেনেকৈ এইটো উলিয়াব পাৰিবা তেনেকৈ ভাড়াও কৰি থাকিব ঠিক আছে এতিয়া এই গোটেই সিকুৱেন্সটো আমাৰ সাধাৰণ কি বুলি কয় সমান্তৰ প্ৰকৃতিত আছে না আমি চেক কৰিব দিছে কেনেকৈ এইটো আমি লিখিম এটা প্ৰথম 1 কিলোমিটাৰ ভাড়া প্ৰথম কিলোমিটাৰ কিমান টকা ভাড়া হয় বুলি কওঁতে প্ৰশ্নত দিয়া আছে 15 টকা আচ্ছা দ্বিতীয় কিলোমিটাৰ যাওঁতে কিমান টকা লৈছে 15 টকা লৈছে তাৰ লগত অতিৰিক্ত 8 টকা এটা লৈছে মানে কিমান টকা ল'ব 23 টকা তৃতীয় কিলোমিটাৰ যাওঁতে কিমান টকা ল'ব প্ৰথম কিলোমিটাৰ 15 দুই নম্বৰ যাওঁতে 23 টকা নেক্সট 23 টকাৰ লগত আকৌ কিমান 8 টকা এটা এক্সট্ৰাকে ল'ব এইটোৱে মানে এইটো যোগ কৰিলে কাৰণ 23 হয় 23 লগত আকৌ অতিৰিক্ত 8 টকা এটা হ'ব কিমান হ'ব এইটো 31 টকা চতুৰ্থ কিলোমিটাৰ যাওঁতে কিমান টকা ল'ব এইখিনি পৰা এইখিনিলৈকে কিমান আছিলে 31 ক'ত লিখি আছো চোৱা এইটো তাৰ লগত অতিৰিক্ত 8 টকা ল'ব কিহৰ লগত তাৰ আগত যিমানখিনি কিলোমিটাৰ গৈছে তাৰ ওপৰত ঠিক আছে আগত অলৰেডি ইমানখিনি কিলোমিটাৰ গৈছে 3 নম্বৰ কিলোমিটাৰ গ'ল এতিয়া 4 নম্বৰ কিলোমিটাৰ যাওঁতে 3 নম্বৰলৈকে যাওঁতে 31 টকা ল'লে 4 নম্বৰ যাওঁতে আৰু এটা 8 টকা এক্সট্ৰাকে ল'ব মানে কিমান টকা হ'ব এইটো কিমান হ'ব 39 টকা হ'ব এটা ডিসটেন্সটো ইমান কোনে নেকি এইখিনিয়ে নেকি নহয় এইখিনি ইনফাইনাইট ডিসটেন্স কিমানখিনি ডিসটেন্স আছে সেইটো আমাক দিয়া নাই কিমানখিনি দূৰত্ব যাব সেইটো দিয়া নাই তো মই এটা এক্সাম্পলত ধৰিহে লৈছো ইমানটো therefore এটা আমাৰ প্ৰগতিটো কেনেকুৱা হ'ব তেতিয়াহ'লে প্ৰথম 15 পিনৰ কালাৰটো চেঞ্জ কৰি দিওঁ ঠিক আছে কি লওঁ এইটোকে লৈ লওঁ প্ৰথমত আছে 15 কিলোমিটাৰ 2 নম্বৰত আছে 23 মানে কিলোমিটাৰ আছে টকা প্ৰগতি 23 টকা 3 নম্বৰত আছে 31 টকা 4 নম্বৰত আছে 39 টকা 5 নম্বৰত হ'ব কিমান 23 লগত আকৌ 8 টকা যোগ হ'ব নহ'ব হ'ব এইটো পঢ়োতে 8 টকা লাগি আছে চবতে তো কিমান হ'ব এইটো উলিয়াবা তেনেকৈ বাঢ়ি গৈ থাকিব এতিয়া এইটো সমান্তৰ প্ৰগতি হয় নে নাই সেইটো আমাৰ চেক কৰিব দিছে সমান্তৰ প্ৰগতি হয় যদি হয় কিয় বুলি কৈছে এটা সমান্তৰ প্ৰগতি হয় না আমি কেনেকৈ চেক কৰিম সাপোজ এইটো যদি প্ৰথম পদ আছে a1 2 নম্বৰ পদটো a2 3 নম্বৰ পদটো a3 4 নম্বৰ পদটো a4 এটা সমান্তৰ প্ৰগতি হ'বলৈ হ'লে কি কণ্ডিশ্যনছ লাগে ইয়াৰ সাধাৰণ অন্তৰবিলাক কি লাগে মানে একে লাগে প্ৰথমটো পৰা দ্বিতীয়টো পৰা প্ৰথমটো বিকৰে যেটো সাধাৰণ অন্তৰ আছে গোটেই সিকোয়েন্সটোতে সেইটোৱে সাধাৰণ অন্তৰ থাকিব লাগে এটা আমি কি কৰো প্ৰগতিটো সাধাৰণ কি বুলি কয় আমাৰ নাম মই পাহৰি গলো সমান্তৰ প্ৰগতি হয় নহয় কেনেকৈ চাম সেকেন্ডৰ পৰা প্ৰথমটো আমি বিয়োগ কৰো সেকেন্ডৰ পৰা প্ৰথমটো বিয়োগ কৰো তো 23 পৰা 15 বিয়োগ কৰাৰ লগে লগে কিমান হ'ব 8 আহিব এইটোৱে যদি গোটেই সিৰিজটোত যদি চলি থাকে আমি কি বুলি কম সমান্তৰ প্ৰগতি হয় ঠিক আছে সেইটো লিখিলো নেক্সট আমি কি কৰো থাৰ্ডটোৰ পৰা সেকেন্ডটো বিয়োগ কৰো a3 পৰা a2 বিয়োগ কৰি চাওঁ তো কিমান হ'ব এইটো 31 পৰা আকৌ 23 বিয়োগ কৰিলে আকৌ 8 হ'ব এই দুটাটো মিলিছে মানে সমান্তৰ প্ৰগতি হয় আমাৰ মই ভাবিলো আৰু এটা চেক কৰি লওঁ কিন্তু a4 ৰ পৰা a3 টো বিয়োগ কৰি চাওঁ তো 39 মাইনাছ 31 কিমান হ'ব এইটো আগত 8 এতিয়া গোটেইকেইটা সাধাৰণ অন্তৰ কিমান আছে দি ক'লো 8 আছে না সাধাৰণ অন্তৰ গোটেইকেইটা দি আছে নাই আছে therefore বা এটাকে কি হ'ব প্ৰগতিটো সাধাৰণ প্ৰগতি হয় প্ৰগতিটো এটা সমান্তৰ প্ৰগতি হয় তো কিয় হয় কাৰণ কি আছে প্ৰগতিত সাধাৰণ অন্তৰ সেম বা একে অৰ্থাৎ কি বুলি কওঁ আমি অৰ্থাৎ d = 8 হ'ব তো এইটো হয় কাৰণে এইটো কি বুলি সাধাৰণ প্ৰকৃতিত হয় নহয় বুলি ক'লে ইয়েছ এইটো সাধাৰণ প্ৰকৃতিত আছে ঠিক আছে বুজি পাবা এটা নোট কৰি লোৱা নেক্সট মই কোনটো কুৱেশ্যন চাম 2 নম্বৰটো কৰো ঠিক আছে 3 4 তোমালোকে কৰিবা 2 নম্বৰটো এটা কি লিখা আছে এটা সিলিন্ডাৰৰ পৰা ভেকুৱাম পাম্প এটাই এবাৰত সিলিন্ডাৰত থকা বায়ুৰ 1/4 অংশ নিষ্কাশন কৰিলে সিলিন্ডাৰটোৰ প্ৰতিবাৰ নিষ্কাশনৰ পিছত ৰৈ যোৱা বায়ুৰ পৰিমাণ এটা কি হয় তুমি এটা মই ফিগাৰ এটা দিলে ডায়াগ্ৰাম এটা দিলে তোমালোকে বুজাব চেষ্টা কৰিছো এটা সিলিন্ডাৰ এটা সিলিন্ডাৰ কি আছে এই সিলিন্ডাৰটোত বায়ু সোমাই আছে
এই চিলিণ্ডাৰটোত বায়ু সোমাই আছে এই বায়ুখিনি কি কৰিছে ভেকুৱাম পাম্পেৰে দি আমি উলিয়াইছো ভেকুৱামতে আমি উলিয়াইছো যেতিয়া একবাৰ উলিয়াও প্ৰথমবাৰত কিমান যায় যদি মুঠ যদি ইয়াত 4 ভাগ থাকে 4 ভাগ তাৰে এক ভাগ আমি এবাৰত উলিয়াই গুচি যাওঁ এবাৰত ওলাই যাওঁ এবাৰ মানে প্ৰথমবাৰত এক ওলাই গুচি গ'ল যদি 1/4 মানে কি হয় মুঠ যদি 4টা ভাগ আছে মুঠ যদি তোমাৰ 1/4 মানে কি হয় এইটো যেনিবা 4টা ভাগ আছে 1 2 3 1 2 3 4 এই গোটেই গ্যাসখিনি যেনিবা 4টা ভাগত ভাগ কৰি দিলো তো 1/4 মানে কি হয় ইয়াৰ এটা ভাগ গুচি যাব ইয়াৰ এটা ভাগটোক আমি 1 বুলি কম ইয়াৰ 1 1 1 তো 1/4 মানে কি হয় এই ভাগটো আমি কাটি দিম বুজি পাইছেন 1/4 এইটো ভাগ কাটি দিম থাকিব কিমান 3 ভাগ এই তেনেকুৱা কথা 1/4 মানে 4ৰ মুঠ 4টা ভাগ আছে তাৰে এটা ভাগ 4টা ভাগ মানে তাৰে এটা ভাগ আমি উলিয়াই দিম তো উলিয়াই দিয়াৰ লগে লগে কিমানখিনি বাকি থাকিব প্ৰথমতে 3টা ভাগ থাকিব প্ৰথমতে আমাৰ 3টা ভাগ থাকিব হয় 3টা ভাগ থাকিব 4টা ভাগ গুছি এটা ভাগ থাকা পিছলৈ থাকিব 3টা ভাগ নেক্সট বাৰ কিবা আকৌ এই 3টোক আমি কি আছে 4 ভাগত ভাগ কৰিম 3ক আমি কি ভাগ কৰিম 4 ভাগত ভাগ কৰিম 3ক 4 ভাগত ভাগ কৰাৰ পিছত তাৰে এক ভাগ আমি লৈ উলিয়াই দিম মানে নিষ্কাশন কৰোতে এটা 3ক 4 ভাগত ভাগ কৰিম বুলি কওঁতে অকন মানে বেলেগ টাইপ লাগিছে শুনিবলৈ হয় না কাৰণ 3টোকে ভাগ কৰিলে 4 ভাগত ভাগ কৰিলে অকন মানে ফ্ৰেকশন আহি যাব বা ভগ্নাংশ আহি যাব সেইটো কাৰণে এই কোৱেশ্চনটোৰ কাৰণে মই ভাবি লওঁ এনেকুৱা এটা সংখ্যা যিটো সংখ্যা 4ৰে বাৰবাৰ হৰণ কৰি থাকিব অকণ ডাঙৰ সংখ্যা ভাবিলে 64 ভাবিব পাৰে মই ভাবিলো 128 কাৰণ 128 4ৰে কাটিলে 4 3 12 4 2 8 তো 32 বাৰ তো এইটো কথা পাতি যাব এতিয়া মই কি কৰিলো গেছটো সাপোজ তুমি ভাবিলা এইটো ভি বুলি লিখিবও কৰিব পাৰা এইটো বোলে ভি লিখিছো তাৰপিছত এনেকৈ কৰিছো এইটো মানে অকণ ভগ্নাংশ আহি যাব সেইটো কাৰণে মই অকণ ইজি কৰিবৰ কাৰণে এইটো কৰিছো সাপোজ তোমাৰ এই চিলিণ্ডাৰটোৰ ভিতৰত গেছ আছে 128 ইউনিট 128 ইউনিট গেছ আছে বা একক গেছ আছে এতিয়া প্ৰথমবাৰ তো প্ৰথমত মানে ইনিশিয়েল প্ৰথমত গেছ কিমান আছিল বুলি ক'লে বায়ু কিমান আছিল বুলি কওঁতে 128 ইউনিট বা একক আছিল হ'ব ধৰা হল লিখি দিলো ধৰা হল এতিয়া যেতিয়া প্ৰথমবাৰ আমি ভেকুৱাম পাইপে উলিয়াই দিম প্ৰথমবাৰ ভেকুৱাম পাইপে আমি গেছখিনি উলিয়াই দিওঁ তেতিয়া ইয়াৰ 1/4 গুচি যাব বুজি পাইছেন 1/4 গুচি যাব তো প্ৰথমবাৰৰ কাৰণে যেতিয়া ফাৰ্স্ট টাইম কি আছে প্ৰথমবাৰ প্ৰথম প্ৰথমবাৰত বায়ু নিষ্কাশন হ'ব তো প্ৰথমবাৰত বায়ু কিমানখিনি নিষ্কাশন হ'ব মুঠ 128 মানে তুমি ভাবিলে এটা 8 আছে 8টাত কি আছে 128টা ভাগ আছে টোটাল 128টা ভাগ আছে 128টা ভাগ আছে হ'ব 128টা যায় তো 128টা ভাগ আছে তাৰে 1/4 আমি লৈ গুচি যাম মানে ইয়াৰ কি আছে 1/4 আমি লৈ গুচি যাম তো কিমানখিনি বাকি ওলাই যাব গেছ 4ৰে কাটিলে 4 3 গুণ 12 4 গুণ 8 মানে 32 গেছ 32 একক মানে একক গেছ এইটোৰ পৰা ওলাই গুচি যাব তো 32 একক ওলাই যোৱাৰ লগে লগে বাকি কিমানখিনি ৰ'ব তো বাকি কিমানখিনি থাকিব 128 আছে তাৰে 32 ওলাই গুচি গ'ল কিমান থাকিব 6 9 3 12 96 থাকিব 96 একক এতিয়া ইয়াত 128 নাই ইয়াত কিমান থাকিলে তেতিয়া 96 থাকিলে হ'ব 96 থাকিলে এটা দ্বিতীয়বাৰ নিষ্কাশন কৰিলে নিষ্কাশন কৰাত কিমানখিনি বায়ু ওলাই যাব এটা 96 আছে 96 মানে 96টা ভাগৰ এক যদি 4 ভাগৰ এক ভাগ আমি মানে 4 ভাগৰ এক ভাগ আমি উলিয়াই দিওঁ কিমানখিনি বাকি থাকিব 4 2 8 4 4 16 24 একক তো 24 একক উলিয়াই দিয়া হ'ব মানে বাকি কিমানখিনি ৰ'ব এইবাৰ কেছত আছিলে 96 তাৰে 24 একক উলিয়াই দিম তো কিমান থাকিব 4 2 6 7 2 9 72 একক থাকিব থাৰ্ড বাৰে কৰোঁ আপোনাৰ তৃতীয়বাৰ তো তৃতীয়বাৰত নিষ্কাশন কৰাত তো কিমানখিনি গেছ ওলাই যাব বুলি ক'লে কিমানখিনি গেছ ওলাব 72 ইউনিট গেছ আছে ইয়াত 96 নাই আৰু ইয়াত কিমান আছে 72 ইউনিট আছে এটা ইয়াত উলিয়াই দিলে 1/4 আমি উলিয়াই দিম তো 1/4 উলিয়াই দিয়াৰ লগে লগে কিমান থাকিব 4 গুণ 4 8 4 32 তো 18 ইউনিট গেছ আমি ওলাই দিব হ'ব প্ৰথম থাৰ্ড বাৰ পৰা 18 ইউনিট গেছ ওলাই যাব তো বাকি কিমানখিনি ৰ'ব বাকি কিমানখিনি ৰ'ব আছিলে 72 আছিল তাৰে 18 ইউনিট আকৌ ওলাই গুচি গ'ল থাকিলে কিমান 8 4 12 আৰু কিমান 6 1 7 5 হ'ব একক এটাকে প্ৰগতিটো আমি লিখি দিওঁ একতে প্ৰগতিটো কেনেকৈ হ'ব এইটো এটা
প্ৰথমত 128 আছিলে তাৰপিছত হৈ গ'ল 96 তাৰপিছত হৈ গ'ল 72 তাৰপিছত হৈ গ'ল 54 ইয়াত কিহৰ কাৰণে যে ৰৈ যোৱা বাৰীৰ কাৰণে হৈছে সেইকাৰণে ৰৈ কিমানখিনি হৈছে এইখিনি উলিয়াই দিছোঁ হ'ব এটা এইটো সমান্তৰ প্ৰগতিটো এইটো লিখিলোঁ এটা সমান্তৰ প্ৰগতি হয় নে নাই চেক কৰিব লাগে এটা সমান্তৰ প্ৰগতি হয় নে নহয় এটা আমি চেক কৰিব লাগে এতিয়া সমান্তৰ প্ৰগতি হয় নে নহয় কেনেকৈ যে এইটো প্ৰথম পদ দ্বিতীয় পদ তৃতীয় পদ চতুৰ্থ পদ দেখি দিলোঁ দ্বিতীয়টো পৰা প্ৰথমটো আমি বিয়োগ কৰি চাওঁ কিমান হ'ব 96 মাইনাছ 128 প্লাছ মাইনাছ মাইনাছ 128 পৰা 96 গ'লে কিমানখিনি থাকিব কিমানখিনি থাকিব 2 9 3 12 32 থাকিব মাইনাছ 32 ডাঙৰ লগত এতিয়া আছে নেক্সট A3 পৰা কোনটো বিয়োগ কৰি চাওঁ A2 বিয়োগ কৰি চাওঁ 72 মাইনাছ 96 এইটো যদি সেম হয় তেতিয়াহ'লে হ'ব এইটো কিমান হ'ব বুলি ক'লে 96 পৰা এইটো গ'লে 6 6 12 7 ক'ত গ'ল 96 আছে ন তো কিমান হ'ব 4 আৰু 7 9 24 মাইনাছ 24 তো এতিয়া সেম আহিল জানো যদি এইটো মই D1 বুলি লিখোঁ এইটো D2 বুলি লিখোঁ তো কি আছে কমন ডিফাৰেন্সটো কি আছে বা সাধাৰণ অন্তৰটো সেম আহিল জানো নাই হয় যিহেতু D1 not equal to D2 সাধাৰণ অন্তৰ একে নাই ইয়াত থাকে কি আছে সমান্তৰ প্ৰগতি আছে বা সমান্তৰ প্ৰগতিত নাই কথা কিমানটোৱে কিহৰ কাৰণে বুলি ক'লে যিহেতু সাধাৰণ অন্তৰ একে নহয় প্ৰথমটো তাত চাই দিলে হৈ গ'ল হ'ব বুজিব নেক্সট এই দুটা তোমালোকে একবাৰ কৰি চাবা নেক্সট এইটো কুৱেশ্যন কি দিছে A আৰু D দিয়া আছে তোমাক নেক্সট তিনিটা টাৰ্ম উলিয়াব আছে A আৰু D দিয়া আছে হ'ব ইয়াৰ মানে সমান্তৰ প্ৰগতিটো কেনেকুৱা হ'ব এইটো উলিয়াব দিছে হ'ব তো কেনেকৈ কৰিম চা মই ডাইৰেক্টলি কুৱেশ্যন প্ৰথমটোকে ধৰিছোঁ হ'ব প্ৰথমটো দিছে তো সমান্তৰ প্ৰগতিত আছে না আমি সমান্তৰ প্ৰগতি আমি কেনেকৈ ল'ম ধৰা হ'ল গোটেই কুৱেশ্যনকেইটা একেইটাই হা লিখাই থাকে ধৰা সমান্তৰ প্ৰগতিটো আখৰকেইটা অকণ ভালকৈ লিখিবা A1 A2 A3 A4 A5 হৈ গ'ল ইয়াত প্ৰথম পদ কিমান আছে প্ৰথম পদটো A1 ইয়াত প্ৰথম পদটো কিমান দিয়া আছে প্ৰথম কুৱেশ্যনটোৰ কাৰণে কৰিছোঁ ইয়াত প্ৰথম পদ A1 ইয়াত প্ৰথম পদটো কি A গ'ল 10 সাধাৰণ অন্তৰ D ক'লে কিমান দিয়া আছে 10 দ্বিতীয় পদটো আমি কেনেকৈ পাব পাৰোঁ দ্বিতীয় পদটো বা যদি আমি প্ৰথম পদটো বিয়োগ কৰোঁ উত্তৰটো কিমান আহিব লাগে সাধাৰণ অন্তৰকে আহিব লাগে নালাগে সাধাৰণ অন্তৰ গোটেইকেইটাত যিহেতু এইটো কি আছে সমান্তৰ প্ৰগতিত আছে প্ৰশ্নত দিয়া আছে প্ৰশ্ন এইটো কাট খাই গ'ল মানে 2 নম্বৰ প্ৰশ্ন চাই ল'ব সাধাৰণ সমান্তৰ প্ৰগতিত আছে মানে আমি কনক্লুজন কি আনিব পাৰোঁ গোটেই চিৰিজটোতে ছেকেণ্ডটোৰ পৰা প্ৰথমটো বিয়োগ কৰি যদি D ওলাইছে এইটোৰ পৰা এইটো বিয়োগ কৰিলেও D ওলাব লাগে এইটোৰ পৰা এইটো বিয়োগ কৰিলেও D ওলাব লাগে ইয়াৰ পৰা এইটো বিয়োগ কৰিলেও D ওলাব লাগে সেইটোৱে কণ্ডিশ্যন বেলেগটো একো নাই তো কি কৰিছে ছেকেণ্ডটোৰ পৰা প্ৰথমটো বিয়োগ কৰোঁতে যদি D ওলাইছে তাহলে গোটেই চিৰিজটোৰে সেম আহিব লাগে তো এটা 2 নম্বৰ পদটো ইয়াত দিয়া নাই প্ৰথম পদটো দিয়া আছে A বুলি দিয়া আছে ইয়াতে তো 2 নম্বৰ পদটো কেনেকৈ ল'ম ছেকেণ্ডটো পৰা প্ৰথমটো বিয়োগ কৰিলে D আহিব লাগে তো ছেকেণ্ড পদটো দিয়া আছে জানো নাই দিয়া A1 প্ৰথম পদটো কিমান দিয়া আছে 10 D কিমান আছে 10 এইটো ইকালে কিমান হ'ব 10 যোগ 10 10টো ইফালে গ'ল 20 হৈ গ'ল নেক্সট তৃতীয় পদটো উলিয়াওঁ তৃতীয় পদটো পৰা কোনটো বিয়োগ কৰিম 2 লিখিলে ঘণ্টা কিমান 3 লিখিলে ঘণ্টা কিমান 2 তো কিমান হ'ব এইটো সাধাৰণতৰ চেম আহিব লাগে A3 এইটো কিমান পালে এই ঘণ্টা পালোঁ 20 A3 কালে কিমান হ'ব 10 যোগ 20 কৰিলে কিমান হ'ব 30 হৈ গ'ল নেক্সট আৰু এটা পদ উলিয়াওঁ 4 নম্বৰ যদি এই ঘণ্টা 4 লিখোঁ A4 লিখোঁ এই ঘণ্টা কিমান লাগিব 3 হ'ব 4 3 এইটো বিয়োগ কৰিলে এনচাৰ কেনে D তো 4 নম্বৰ পদটো আমি 2 নম্বৰ পদটো 3 নম্বৰটো 30 পালোঁ D ইকালে কিমান হ'ব 10 তো A4 ইকালে কিমান 10 প্লাছ 30 ইকালে কিমান হ'ব 40 ঠিক আছে নেক্সট ইয়াত যদি 5 নম্বৰ পদ লিখোঁ কিমান হ'ব এইটো বুজি পালা নে বস্তুটো কি কৈ আছোঁ আৰামছে নোট কৰি যাবা ঠিক আছে নেক্সট এইটো কিমান আছে A4 মই ভাবিছিলোঁ এইটো কুইক ৰিভিজন ভিডিঅ' এটা বনাওঁ কিন্তু মানে মই পঢ়াওঁতে মানে লাগিলে কি অকণ ডিটেইলছতে পঢ়াই দিওঁ তো ভালকৈ আৰু দেখাই আছোঁ ঠিক আছে বছ কুৱেশ্যন গোটেইখিনি কৰা নাই সেইটোৱে কথা যিকেইটা কৰিছে সেইকেইটা তোমালোকে ভালকৈ চাই যাবা বাকীকেইটাও তেনেকৈ কৰি যত্ন কৰিব ওলাই যাবা এনচাৰবিলাক তো A4 কিমান আছে 10 D মানে কিমান আছে 10 তো A5 ইকুৱেল টু কিমান হ'ব 10 যোগ 40 ইকুৱেল টু 50 এনেকৈ তোমাৰ প্ৰগতিটো বুলি ক'লে প্ৰগতিটো বা সমান্তৰ প্ৰগতিটো কেনেকৈ হ'ব প্ৰথম পদটো দিয়া আছিলে 10 এইটো দিয়া আছিলে
দ্বিতীয় পদটো কিমান আহি গ'ল 20 তৃতীয় পদটো কিমান আহি গ'ল 30 চতুৰ্থ পদটো 40 পদটো 50 তেনেকৈ গৈ থাকিব হ'ব তো এইটো এনসাৰটো পালা ঠিক আছে তো পাৰিবা নেক্সট মই আৰু এটা কৰোঁ 5 নম্বৰ কুৱেশ্যনটো 5 নম্বৰটো কৰোঁ এটা দশমিক আছে কাৰণে কৰি দিওঁ চোৱা ইয়াত প্ৰথম পদ কিমান দিয়া আছে এইটো লিখিবা ধৰাল সমান্তৰ প্ৰকৃতিটো কাট খাই গ'ল এখন নিলিখোঁ আৰু তাল সমান্তৰ প্ৰকৃতিৰ a1 a2 a3 a4 a5 এনেকৈ লিখি ল'বা ইয়াত 5 নম্বৰটো কৰি আছোঁ হা ইয়াত প্ৰথম পদ a1 ইকুৱেল টু a কিমান দিয়া আছে -1.25 সাধাৰণ অন্তৰ d গ'লে কিমান আছে -0.25 মুখৰে কৈ আছোঁ না সাধাৰণ অন্তৰ লিখি ল'বা বহি ঠিক আছে একদম মুখৰে মানে মই কি বুলি কয় মই বাৰ বাৰ লিখি নাথাকোঁ মই মুখৰে কৈ আছোঁ তোমালোকে নোট কৰিবা এইটো তোমালোকৰ দায়িত্ব হ'ব এতিয়া চোৱা দুই নম্বৰ পদটো আমি কেনেকৈ আমি প্ৰথম পদটো আছে আগত নাই দুই নম্বৰ পদটো বা প্ৰথমটো বিয়োগ কৰিলে কিমান আহিব লাগে দি আহিব লাগে কাৰণ কি আছে গোটেই সিৰিজটো কিহত আছে বুলি ক'লো সমান্তৰ প্ৰকৃতিত আছে বুলি কুৱেশ্যনত মেনশ্যন কৰা আছিলে তো সেকেন্ডটো বা প্ৰথমটো বিয়োগ কৰিলে প্ৰথমটো কিমান আছিলে 1.25 মাইনাছত আছে এইটো মাইনাছ কি হয় এইটো মাইনাছ আৰু এইটো মাইনাছ কি হয় এই আগত আছে দি আগত কিমান আছে 0.25 এইটো মই ভাঙি দেখা দিছোঁ মাইনাছ মাইনাছ প্লাছ 1.25 মাইনাছ 0.25 এইটো মাইনাছ 0.25 এইটো ইফালে আহিলে কিমান হ'ব মাইনাছ 1.25 হ'ব মাইনাছ মাইনাছ প্লাছ 20 মানে 0.25 লগত 1.25 যোগ কৰিলে কিমান হ'ব 50 হ'ব পিছফালে আৰু একে একে দুই ডাঙৰ লগত মাইনাছ আছে তো মাইনাছ হ'ব তো কেনেকৈ কৰিলে কেলকুলেশ্যনটো আকৌ এবাৰ ৰিভিজন কৰি চাবা নেক্সট চোৱা থাৰ্ড পদটো পাবলৈ থাৰ্ড পদটো বা সেকেন্ডটো বিয়োগ কৰিলে এনসাৰ কিমান আহিব দি আহিব লাগে থাৰ্ড পদটো অলৰেডি নাজানো সেকেন্ড পদটো পালোঁ কিমান -2.50 ডি কিমান দিয়া আছিলে -0.25 ওকে therefore -0.25 একদম এক্সাক্ট সেইটো মাইনাছ মাইনাছ প্লাছ হ'ব ইফালে আহিলে কিমান হ'ব মাইনাছ হ'ব 2.50 তো কৰিলে কিমান হ'ব 2.75 but minus হ'ব next fourth port to level a4 minus কি হ'ব a2 হ'ব নেকি নাই a3 তো a4 a3 কিমান হ'ব -2.75 হ'ব b মানে কিমান আছে 0.25 a4 equal to -0.25 minus minus plus এফালে আহিলে কিমান হ'ব মাইনাছ হ'ব 2.75 তো 2.75 হ'লে 25 কৰিলে কিমান হ'ব 25 আৰু 75 লগালে 100 100 ৰ 1 টো এফালে আহি যাব তো 1 লগত 2 লাগিলে 3 হ'ব তো 3 হৈ গ'ল ডাঙৰ লগত মাইনাছ আহি যাব তো ইয়াৰ প্ৰগতিটো বা সমান্তৰ প্ৰগতিটো কিমান সমান্তৰ প্ৰগতিটো কিমান হ'ব প্ৰথমটো আছিলে -1.25 দ্বিতীয়টো পালোঁ আমি -2.50 তৃতীয়টো পালোঁ -2.75 চতুৰ্থটো পালোঁ -3 তেনেকৈ বাঢ়ি বাঢ়ি গৈ থাকিব চিৰিজটো ঠিক আছে কিবা ধৰিব পৰা নাই এবাৰ ৰিভিজন কৰি মস্তিষ্ক চাবা হৈ যাব ঠিক আছে বাকী 2 3 4 এইকেইটা তোমালোকে কৰিবা দুইটো ইজি হয় ঠিক আছে নেক্সট এইটো কৈছোঁ কি আছে তলত দিয়া প্ৰগতিসমূহৰ প্ৰথম পদ আৰু সাধাৰণ অন্তৰ নিৰ্ণয় কৰা প্ৰথম পদৰ সাধাৰণ অন্তৰ নিৰ্ণয় কৰিব পাৰিছে ইয়াৰে মই কোনটো কৰোঁ তোমাৰ 3 নম্বৰটো আৰু 4 নম্বৰটো ঠিক আছে 3 নম্বৰটো আৰু 4 নম্বৰ 3 নম্বৰটো ইজি হ'ব এই 2 নম্বৰটো কৰিছোঁ মাইনাছ প্লাছ আছে তো চোৱা কি দিয়া আছে 2 নম্বৰটো তুমি লিখিবা সিৰিজটো -5 -1 -3 -7 ডট 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 ইয়াত প্ৰথম পদ কিমান হ'ব প্ৰথম পদ মানে প্ৰথমত কি লিখা আছে এইটো 5 তো প্ৰথম পদ কিমান হ'ব a1 বা তুমি a লিখা কিমান হ'ব 5 -5 কলমত চেঞ্জ কালাৰটো চেঞ্জ 5 হ'ব প্ৰথম পদ 5 হৈ গ'ল সাধাৰণ অন্তৰ বিয়োগ কৰিলে কি হ'ব সেকেন্ডটো পৰা প্ৰথমটো আমি বিয়োগ কৰোঁ সেকেন্ডটো পৰা প্ৰথমটো বিয়োগ কৰোঁ সেকেন্ডত আছে -1 প্ৰথমত কিমান আছে -5 আছে এইটো আমি কি কয় বিয়োগ কৰিব আছে এইটো বিয়োগ কনচেন নহয় তো মাইনাছ 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 প্লাছ 5 তো মাইনাছ প্লাছ কি হ'ব -5 ৰ পৰা 1 গ'লে থাকিব 4 ডাঙৰ এটা আছে এইটো চাই সাধাৰণ অন্তৰ কিমান আহি গ'ল দি গ'লো 4 আহি গ'ল যেনিবা তোমাৰ কনফিউজ আহিছে এইটো আহিলে কিন্তু এইটো 4 আহিব নাই একবাৰ চেক কৰি ল'ম যেনিবা এবাৰ মই বেলেগ এটা চেক কৰোঁ এবাৰ এইটোৰ পৰা এইটো কৰোঁ এইটো কিমান হ'ব a1 a2 a3 a4 তো a4 ৰ পৰা যদি আমি বিয়োগ কৰোঁ কোনটো কৰিব লাগিব a3 4 3 ঠিক আছে a4 ত কিমান আছে 7 আছে a3 ত কিমান আছে 3 আছে এইটো কি হ'লে কিমান আছে 4 আহিছে তো সাধাৰণ অন্তৰ কিমান আছে 4 ইয়াৰ পৰা প্ৰথম পদ কিমান আছে -5 সাধাৰণ অন্তৰ কিমান আছে 4 খতম এনসাৰটো হ'ব নেক্সট আৰু এটা কৈছোঁ কোনটো কৰি লওঁ এইটো কৰি লওঁ ইয়াত প্ৰথম পদ কিমান আছে প্ৰথম
প্ৰথম পদ a1 ইকুৱেল a গ'লে কিমান দিয়া আছে 0.6 সাধাৰণ অন্তৰ d ইকুৱেল কি কৰিবা সেকেন্ডৰ পৰা প্ৰথমটো বিয়োগ কৰিবা 1.7 ৰ পৰা 0.6 বিয়োগ কৰা কিমান হতো 1.1 এই যেনিবা আৰু এটা মই চেক কৰি লওঁ আৰু এটা কোনটো চেক কৰি লওঁ 2.8 ৰ পৰা তাৰ আগৰটো 1.7 টো বিয়োগ কৰোঁ এগেইন 1.1 ইয়াৰ পৰা সাধাৰণ অন্তৰ কিমান হৈ গ'ল 1.1 আৰু প্ৰথম পদ 0.6 ঠিক আছে লিখি ল'ব আৰামছে নেক্সট এটো ঠিক আছে ইয়াৰে কোনবিলাক প্ৰগতিত আছে যিবিলাক প্ৰগতি গঠন কৰিছে তাৰ প্ৰতিটো সাধাৰণ অন্তৰ নিৰ্ণয় কৰা পৰৱৰ্তী তিনিটা পদ নিৰ্ণয় কৰা এটো দিয়া আছে এতিয়া ইয়াৰ কাৰণে মই কোনটো কৰোঁ প্ৰথমতে 2 নম্বৰ কোৱেশ্চনটো কৰোঁ 2 নম্বৰটো ইজি হ'ব মই একদম ভাবি লওঁ কোনটো কৰোঁ 5 নম্বৰটো কৰিছোঁ 5 নম্বৰটো কৰোঁ নেক্সট আৰু এটা কোনোবা এটা কৰি দিম কোনটো কৰি দিম আৰু এটা এই বৰ্গমূল এটা এইটো হৈ যাব আৰু এটা কোনটো কৰি দিম এইটো কৰি দিম 9 নম্বৰটো হ'ব এটা 3 নম্বৰটো কি আছে 3 প্লাছ ৰুট 2 3 প্লাছ 2 ৰুট 2 3 প্লাছ 3 ৰুট 2 তো ইয়াত প্ৰথম পদ কিমান আছে সমান্তৰ প্ৰগতিত আছে নাই এইটো প্ৰথম চেক কৰি লওঁ আকৌ প্ৰথম পদ লিখিছে বোলে সমান্তৰ প্ৰগতিতে নাই তো সমান্তৰ প্ৰগতি থাকে আহিবলগীয়া কি হ'ব লাগিব যদি সমান্তৰ প্ৰগতি থাকে সাধাৰণ অন্তৰ সেম থাকিলে সাপোজ মই d1 বুলি লিখিলোঁ d1 কিমান হ'ব এইটো প্ৰথম পদ দ্বিতীয় পদ তৃতীয় পদ চতুৰ্থ পদ বাকিটা আমি লিখিব লাগিব কি কৰিম a টোৰ পৰা a1 টো মই বিয়োগ কৰিলোঁ কিমান হ'ব 3 ৰুট 2 ৰ পৰা মই 3 টো বিয়োগ কৰিলোঁ 3 3 কেনসেল যাব থাকিব কিমান ৰুট 2 নেক্সট d2 বুলি লিখিলোঁ d2 তাৰপৰা কি কয় a3 ৰ পৰা কোনটো বিয়োগ কৰিম a2 বিয়োগ কৰিলোঁ a3 ত আছে 2 ৰুট 2 a2 ত কিমান আছে 3 প্লাস ৰুট 2 এটা আছে 3 3 কেনসেল যাব মাইনাস 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 যাব ৰুট 2 ৰুট 2 ৰ পৰা যেটো ৰুট 2 এটা গুচি যায় থাকিব আমাৰ ৰুট 2 তো ঠিক আছে এতিয়ালৈকে মিলি আছে তো সমান্তৰ প্ৰগতিত আছে আৰু ইমানটো কনক্লুড কৰি দিব পাৰোঁ কিন্তু আৰু এবাৰ চেক কৰি লওঁ a মানে d3 বুলি a4 ৰ পৰা এবাৰ কৈ a3 a4 ত কিমান আছে 3 প্লাস 3 ৰুট 2 এটো কিমান আছে 3 প্লাস 2 ৰুট 2 যদি এটো মাইনাস কৰো 3 3 কেনসেল যাব 3 ৰুট 2 ৰ পৰা 2 ৰুট 2 গুচি গলে থাকিব ৰুট 2 ইয়াৰ পৰা কি হ'ব d1 ইকুৱেল d2 ইকুৱেল d3 ইকুৱেল কিমান হ'ব d ইকুৱেল ৰুট 2 যদি গুটেকিটা এটা সাধাৰণ অন্তৰ ৰুট 2 আছে তেতিয়াহলে এটো সমান্তৰ প্ৰগতিত আছে না আছে কি হয় আছে না নাই তো আছে yes it is in কি বুলি কবা arithmetic progression বা এটো সমান্তৰ প্ৰগতিত আছে এটা যদি আছে ইয়াৰ নেক্সট তিনটা পদ উলিয়াব দিছে নেক্সট তিনটা পদ এটো উলিয়াব পাৰিবা মই এটো কোৱেশ্চনৰ কাৰণে নেক্সট তিনটা পদ চেক কৰি দিছো নেক্সট তিনটা পদ কেনেকৈ উলাম আগতো কৰিছো এটো নেক্সট তিনটা পদ কেনেকৈ কৰিম এটা কি আছে এটো a1 a2 a3 a4 a5 লিখো a5 a4 ইকুৱেল কি লিখবা d a5 টো আমি নাজানো a4 টো ইয়াৰ লাষ্টৰ পদটো কি আছে 3 প্লাস 3 ৰুট 2 d মানে কিমান পালো ৰুট 2 a5 ইকুৱেল টু ৰুট 2 প্লাস 3 প্লাস 3 ৰুট 2 ৰুট 2 মানে 1 ৰুট 2 3 ৰুট 2 মানে 4 ৰুট 2 হ'ব আৰু প্লাস 3 তো 5 নম্বৰ পদটো এটো হ'ব ঠিক আছে 6 নম্বৰ 7 নম্বৰ 8 নম্বৰ তোমালোকে উলিয়াবা কেনেকৈ উলিয়াবা a6 a4 ইকুৱেল টু d আগত কৰা নিচিনাকৈ আকৌ এবাৰ এটো কৰি যাবা ওলাই যাবা আনসাৰটো ঠিক আছে মই এবাৰ 8 নম্বৰ কোৱেশ্চনটো চাম 8 নে কি নম্বৰ কোৱেশ্চনটো কোড 10 11 12 নম্বৰ কোৱেশ্চনটো 12 নম্বৰ কোৱেশ্চনটো কি আছে root 2 root 8 root 18 root 32 এটো বাইটো বিয়োগ কৰা এটো বাইটো বিয়োগ কৰা তো d টো প্ৰথম d1 বুলি লিখিলো এই root 8 ৰ পৰা root 2 বিয়োগ কৰো কিমান হ'ব আনসাৰটো root 8 ৰ ভ্যালুটো কিমান হয় root 8 ৰ ভ্যালু কিমান এনেকা হয় না 2 4 গুণ 8 2 গুণ 4 2 root 2 হয় তো 2 root 2 বা root 2 গুচি গলে থাকিব root 2 root 18 ৰ পৰা root 8 যদি বাই কৰে কিমান হ'ব আনসাৰটো root 8 মানে গম পালো কৃষ্ণ তো root 2 হ'ব আৰু root 18 টো কইলা 2 9 গুণ 18 3 3 গুণ 9 কিমান হ'ব 3 root 2 3 to power root 2 গুচি গলে আকৌ again root 2 এটো হৈ যায় দেখোন root এটো কইলা কেন 32 root over 32 ৰ পৰা root over 18 টো বিয়োগ কৰো root over 32 মানে কিমান হ'ব 32 মানে 2 16 32 2 8 গুণ 16 2 4 গুণ 8 2 গুণ 4 2 2 2 গুণ 4 root 2 কৰা কেন 18 মানে 3 root 2 3 root 2 এটো কইলা again root 2 তো since d1 equal to d2 equal to d2 গুটেকিটা সাধাৰণ অন্তৰ কি আছে সেম আছে কি আছে root 2 আছে দিয়াৰ পৰা এটো সমান্তৰ প্ৰকৃতিত আছে না আছে কি হয়
yes it is in again কি বুলি ক'বা সমান্তৰ প্ৰকৃতি এইটো সমান্তৰ প্ৰকৃতিত আছে এটা সমান্তৰ প্ৰকৃতিত থাকিলে ইয়াৰ কি আছে আমাৰ নেক্সট পদ উলিয়াব দিছে নেক্সট পদটো কেনেকৈ উলিয়াম ইয়াত এটা দুটা তিনিটা চাৰিটা আছে a5 নম্বৰ পদটো বা a4 টো উলিয়াব ইকুৱেল টু d a5 মানে কিমান হ'ব a5 a4 মানে কিমান হ'ব এইটো √32 d মানে কিমান পালো √2 a5 মানে কিমান হ'ব √2 প্লাছ √30 √32 এইমাত্ৰ ভাঙিলে কিমান হ'ব এইটো 32 মানে কিমান আছে 4 থাকিলে কিমান হ'ব 5√2 ঠিক আছে তেনেকে a6 a7 ইয়াত তোমালোকে ক্যালকুলেট কৰিবা হ'ব বুজি পাবা এইটো কোৱেশ্চনটো কিন্তু কমপ্লিট হোৱা নাই দেই ইয়াৰ কোৱেশ্চনটো কমপ্লিট হোৱা নাই মোৰ এনসাৰটো তোমালোকে কমেন্ট কৰি জনাবা হ'ব ঠিক আছে দিয়া থ্যাংক ইউ বাকি ইয়াৰ পিছত তোমালোকৰ ঠিক আছে আমি এৰিথমেটিক প্ৰগ্ৰেছন বা সমান্তৰ প্ৰকৃতি কেনেকৈ আমি যোগ কৰিম ইয়াৰ বিষয়ে ঠিক আছে এন্টম পদ কি হয় এইবিলাক শিকা হ'ব ঠিক আছে দিয়া থ্যাংক ইউ